মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নিযুক্তি সন্দৰ্ভত পুনৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তো আজিৰ বৈঠকখনত মেইনলি দুটা ডিপাৰ্টমেণ্ট, শিক্ষা বিভাগ লগতে শক্তি বিভাগ, এডুকেশ্যন আৰু পাৱাৰ ডিপাৰ্টমেণ্টৰ যিখিনি নতুনকৈ ভেকেঞ্চি আহিবলৈ গৈ আছে, তো তাৰ ওপৰত তেখেতে আজি বিতংভাৱে আলোচনা কৰে। তো এই বৈঠকখনত শক্তি বিভাগৰ ফালৰ পৰা নন্দিতা গাৰ্লুচা, শিক্ষা বিভাগৰ ফালৰ পৰা মন্ত্ৰী ৰণোজ পেগু উপস্থিত আছিল। তাৰ লগতে যিখিনি বিষয়া কৰ্মচাৰী সেই বিষয়াখিনি আজিৰ বৈঠকখনত উপস্থিত আছিল। তো আজিৰ বৈঠকখনত শক্তি বিভাগত APDCLত নতুনকৈ কিমান সংখ্যক পদৰ বাবে ভেকেঞ্চি ওলাব, কি পোষ্ট থাকিব, তাৰ ওপৰত ডিটেইলছত আলোচনা কৰা হয়। তো সেইখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তাৰ লগতে শিক্ষা বিভাগত নতুনকৈ পুনৰ নিযুক্তি হ'বলৈ গৈ আছে। তো টেট শিক্ষক, নতুনকৈ টেট শিক্ষক নিযুক্তি দিয়া হ'ব। তাৰ লগতে অন্যান্য যিখিনি নন টিচিং ষ্টাফ আছে সেয়াও নিযুক্তি দিয়া হ'ব। গতিকে টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিব নে যিখিনি টেট কোৱালিফাইড যিখিনি কেণ্ডিডেট আছে তেওঁলোকক নিযুক্তি দিয়া হ'ব, সেই সন্দৰ্ভত আলোচনা কৰা হয়। গোটেইখিনি আপোনালোকক ডিটেইলছত জনাম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। সো বৰ্তমান যিখিনি 26,000 গ্ৰেড 3 গ্ৰেড 4 পদৰ নিযুক্তি প্ৰক্ৰিয়া সেয়া চলি আছে। যিসকলে কোৱালিফাই কৰিছে তো তেওঁলোকৰ বাবে ডিচেম্বৰ মাহৰ শেষৰ ফাললৈ যিখিনি ইণ্টাৰভিউ আৰু স্কিল টেষ্ট তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। গতিকে যিসকলে কোৱালিফাই কৰিছে তো তেওঁলোকৰ বাবে ভাল খবৰ যে ডিচেম্বৰৰ শেষৰ ফালে প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। কিন্তু যিখিনি কেণ্ডিডেটে এই 26,000ত কোৱালিফাই কৰিবলৈ সক্ষম নহ'ল, তো তেওঁলোকৰ বাবেও এটা নতুন সুযোগ আহি পৰিছে। কাৰণ APDCLত পুনৰ বাম্পাৰ নিযুক্তি হ'বলৈ গৈ আছে। যথেষ্ট সংখ্যক পদৰ বাবে APDCLত নতুনকৈ ভেকেঞ্চি ওলাব। তো সেই সন্দৰ্ভতে আজিৰ বৈঠকখনত আলোচনা কৰা হয়, য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। তো আজিৰ বৈঠকখনত আলোচনা কৰা অনুসৰি APDCL বা শক্তি বিভাগত প্ৰায় 2,000 গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে ভেকেঞ্চি আহিব। গতিকে যিসকলে কোৱালিফাই কৰিব পৰা নাছিল তেওঁলোকৰ বাবে এইটো এটা নতুন সুযোগ। প্ৰায় 2,000 পদৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 APDCLত নতুনকৈ নিযুক্তি হ'বলৈ গৈ আছে। সো আজিৰ যিখন মিটিংখনত আলোচনা কৰা অনুসৰি গ্ৰেড 3ত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ বা আপোনালোকৰ অফিচিয়েল ফিল্ড ৱৰ্কাৰ, এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট এই ধৰণৰ যথেষ্ট সংখ্যক পদ আহিব। তাৰ লগতে গ্ৰেড 4ৰো সহায়ক, পিয়ন, চকীদাৰ এই ধৰণৰ যথেষ্টখিনি পদৰ বাবে ভেকেঞ্চি ওলাব। তাৰ লগত APDCLৰ ইঞ্জিনিয়াৰিঙতো যিখিনি ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে সেইখিনিৰ বাবেও ভেকেঞ্চি আহিব আৰু তাত প্ৰায় 400ৰ পৰা 500 পদ থাকিব। তো আজিৰ যিখন বৈঠক, এই বৈঠকখনত শক্তি বিভাগৰ ফালৰ পৰা নন্দিতা গাৰ্লুচা আৰু তেখেতৰ বিষয়াখিনি উপস্থিত আছিল। তো তাত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে নিৰ্দেশ প্ৰদান কৰিছে যে যিখিনি নিযুক্তি হ'ব লাগে APDCLত সেইখিনি খুব সোনকালে তেওঁলোকে আৰম্ভ কৰিব লাগে। আৰু এইখিনি মানে চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰাৰ বাবে এই নিযুক্তিখিনি কৰিব যোৱা নাই, এই নিযুক্তিখিনি মানে লাগিবই। APDCLত যদি এই নিযুক্তিখিনি নকৰে তেতিয়াহ'লে ডিপাৰ্টমেণ্ট চলিব নোৱাৰিব। গতিকে ডিপাৰ্টমেণ্টে খুব সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা ল'বৰ বাবে মুখ্যমন্ত্ৰীয়ে আজি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি যিখিনি প্ৰায় 3,000 পদ গ্ৰেড 3 গ্ৰেড 4 আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰায় 3,000 পদৰ বাবে বিজ্ঞাপন খুব সোনকালে আহিবলৈ গৈ আছে। আৰু তাৰ লগতে নতুনকৈ পদ ক্ৰিয়েট কৰিবলৈ, নতুন ভেকেঞ্চি ক্ৰিয়েট কৰি প্ৰায় 10,000 মান পদৰ বাবে যিখিনি APDCLৰ নিযুক্তি সেইখিনি সৃষ্টি কৰিবলৈ আজি বিভাগক কোৱা হৈছে। তো আজিৰ বৈঠকখনত আলোচনা হোৱা অনুসৰি ডিচেম্বৰ মাহতে APDCLৰ নিযুক্তিখিনিৰ বাবে এডভাৰটাইজমেণ্ট বিজ্ঞাপন আহি যাব। তো কেতিয়ালৈ এপ্লাই হয় বা কি ধৰণে এপ্লাই কৰিব লাগে তাৰ ওপৰত ডিটেইলছ ভিডিঅ' আপোনালোকে পাব। এই ডিচেম্বৰ মাহত বিজ্ঞাপন আহি যাব। আজিৰ মিটিংখনত তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে। ঠিক আছে, তো এতিয়ালৈ কাউণ্টিঙত অহা অনুসৰি গ্ৰেড 3 গ্ৰেড 4 আৰু ইঞ্জিনিয়াৰিং মিলি প্ৰায় 3,000 পদ, আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু নতুন পদ ক্ৰিয়েট কৰিবলৈ কৈছে তো সেই অনুসৰি প্ৰায় 10,000 মান পদৰ বাবে APDCLত নিযুক্তি বা শক্তি বিভাগত নিযুক্তি হ'বলৈ গৈ আছে। তো ইয়াৰ লগতে শিক্ষা বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰতো আজিৰ বৈঠকখনত আলোচনা কৰা হৈছে। মন্ত্ৰী ৰণোজ পেগু উপস্থিত আছিল। তো আজিৰ বৈঠকখনত আলোচনা কৰা অনুসৰি শিক্ষা বিভাগৰ গোটেইকেইটা ডাইৰেক্টৰতে, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, কাৰিকৰী শিক্ষা বিভাগ গোটেইখিনিতে যিমানখিনি ভেকেঞ্চি হ'বলৈ বাকী আছে গোটেইখিনিৰ যাতে প্ৰক্ৰিয়াটো সোনকালে আৰম্ভ কৰে তাৰ বাবে বিভাগীয় যিখিনি মন্ত্ৰীৰ লগতে বিষয়াখিনিক আজি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু সেই অনুসৰি খুব সোনকালেই শিক্ষা বিভাগৰ যিখিনি শিক্ষক নিযুক্তিৰ লগতে যিখিনি নন টিচিং ষ্টাফ আছে গোটেইখিনিৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তো নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিব নে নাই সেই সন্দৰ্ভত আজিৰ বৈঠকখনত আলোচনা কৰা হোৱা নাই। গতিকে যিখিনি টেট কোৱালিফাইড আছে তো তেওঁলোকৰ বাবে এটা সুযোগ আছে। আৰু নতুনকৈ যদিহে টেট পৰীক্ষা অনুষ্ঠিত কৰে
তো তাৰ ডিটেইলছ ভিডিঅ' আপোনালোকে এই চেনেলটোত পাবলৈ সক্ষম হ'ব। তো এই ভিডিঅ'টোত ইমানখিনিয়েই। যদি আপোনালোকে ভাল পালে তেন্তে এটা লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।